ছোৱালীক পগলা বনাই দি আছে সেক্সৰ কাৰণে আৰু ওৱান পিনে বাল্য বিবাহ বন্ধ কৰি আছে চৰকাৰে ইন্টাৰনেটৰ দ্বাৰা যিবিলাক ব্লু ফিল্ম পৰ্নোগ্ৰাফি সিনেমা এইবিলাক বন্ধ কৰক যদি বাল্য বিবাহ বন্ধ হ'ব লাগে তেনেহলে ব্লু ফিল্ম ইন্টাৰনেটৰ দ্বাৰা সকলো নেগেটিভ সিনেমা বন্ধ কৰি দিব লাগে বাল্য বিবাহৰ কাৰণে পৰ্নোগ্ৰাফি আপোনাৰ দায়ী নেকি পৰ্নোগ্ৰাফি 100% দায়ী কাৰণ এতিয়া অনলাইনত যিটো ক্লাছ দিছে চৰকাৰে কৰোনাৰ ফলত এই সৰু ল'ৰা ছোৱালী আপোনালোকে ভালকৈ জানে ভাল বস্তু এটা দেখিবলৈ আহিলে বেয়া বস্তু এটা আহি যায় সকলোৱে জানে যিসকলে ইন্টাৰনেট ব্যৱহাৰ কৰি আছে আৰু ল'ৰা ছোৱালী বিলাকে 7-6 ল'ৰা ছোৱালী বিলাকে এতিয়া বেয়া বেয়া চিনেমা চাই আছে সব বিলাকে কোনে দি আছে এইবিলাক আগত বন্ধ কৰক এইবিলাক দেখাই ল'ৰা ছোৱালীক পগলা বনাই দি আছে আৰু সৰু ল'ৰা ছোৱালীৰ হাতত এণ্ড্ৰইড মোবাইল থকাটো কিমান যুক্তিসংগত এইটো একেবাৰে যুক্তিসংগত নহয় কিন্তু চৰকাৰে এইটো অনলাইনৰ যোগেদি এইটো কিহৰ কাৰণে কোনে দায়ী ইহঁতৰ হাতত এইটোৰ কাৰণে চৰকাৰেই দায় মই ভাবো পিতৃ মাতৃ নহয় এইটো পিতৃ মাতৃয়ে দায় কেনেকৈ হ'ব পিতৃ মাতৃয়ে দায় এইটো মই কৈছো কিন্তু যেতিয়া 9ৰ পৰা অনলাইনত যেতিয়া শিক্ষা ব্যৱস্থা দিয়ে এইটো চৰকাৰেই নিয়মটো কৰি দিলে আৰু এতিয়া ল'ৰা ছোৱালীয়ে এই বেয়া বস্তুবিলাক দেখি পগলা হৈ গৈছে এর আনপিনে বাল্য বিবাহ বন্ধ কৰি আছে আৰু এই বাল্য বিবাহৰ ফলত আজি মানুহৰ অৱস্থা মই বাল্য বিবাহ সমৰ্থন নকৰো আগতো কৰা নাই এতিয়াও নকৰো কিন্তু এই মানুহ আজি ল'ৰাটো উঠাই লৈ গৈছে দেউতাক উঠাই লৈ গৈছে মানুহবিলাক কান্দি কান্দি আছে কি অৱস্থা হৈছে মানুহ আতংকৰ নিচিনাত আছে কিনে ব্লু ফিল্ম পৰ্নোগ্ৰাফি সিনেমা দি সৰু সৰু ল'ৰা ছোৱালীক পগলা বনাই দি আছে সেক্সৰ কাৰণে আৰু ওৱান পিনে বাল্য বিবাহ বন্ধ কৰি আছে চৰকাৰে